হেল্ল' এভৰিৱান, কি খবৰ? গুড মৰ্ণিং সকলোকে। আৰু আজিৰে মই মিনি ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আজি এটা মোৰ বাবে বিশেষ দিন, আৰু অকল মোৰ বাবে নহয়, ফেমিলিৰ সকলোৰে বাবে এটা খুব ধুনীয়া দিন। আৰু আজি হৈছে 17 অক্টোবৰ, আৰু আজি আমি সেই ঠাইলৈ গৈ আছোঁ সকলো। আৰু ক'ত গৈ আছোঁ আৰু কি কি কৰোঁ জানিবলৈ সম্পূৰ্ণ ভিডিঅ'টো চাব। এতিয়া মৰ্ণিং 8টা বাজিছে, আৰু মই এনেই ইমান সোনকালে নুঠোঁ, সদায় দেৰি হয়, কিন্তু আজি মই সোনকালে উঠি ফ্ৰেছ হৈ খাই বৈও আজৰি। এতিয়া জাষ্ট মই কাপোৰ চেঞ্জ কৰি মেকআপ কৰি ওলাই যোৱাতহে হ'ল। আৰু ভিডিঅ'টো আগলৈ চাই থাকিব। আঙুঠিতে জোত খাই গৈছে। মই ওলাই ৰেডি হৈ গ'লোঁ, এতিয়া মই যাব লাগে। আৰু আগলৈ ভিডিঅ'টো চাই থাকিব। আৰণৰ বাৰ্থডে খাই ঘৰ আহি পাওঁতে প্ৰায় সন্ধিয়া 6:30-7টাই বাজি গ'ল। আৰু দিনটোৰ বহুত ভাগৰুৱা অনুভৱ কৰিছোঁ। মানে এতিয়া ঘৰত থাকিলেও মোৰ ইমান ভাগৰ নালাগে, কিন্তু ক'ৰবাত গ'লে বা ক'ৰবাৰ পৰা অহা অলপ দেৰি হ'লে মোৰ বহুত বেছি ভাগৰুৱা লাগে। আৰু এতিয়া আহি পাই কাপোৰ চেঞ্জ কৰি ভাগৰুৱা লাগিছে কাৰণে, খুব টায়াৰ্ড ফিল কৰাৰ কাৰণে চাহ একাপ খাই ল'লোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানতে মই সামৰণি মাৰিছোঁ। আগলৈ নতুন ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে প্লিজ মোৰ চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানেই, বাই।